হেল্ল' এভৰিৱান, আজি হঠাতে লগৰ কেইজনীৰ লগত খানাৰ প্লেনিং হ'ল আৰু এনেদৰে খানা চানা খাই থাকিলে মনবোৰো ভাল লাগি থাকে দিয়কচোন। এই হাঁহি চাওক, এনেদৰে লেকচাৰ মাৰি মাৰি আমি চাহৰ আড্ডা মাৰি আছিলোঁ। পিছে এখেতে টেঙাহে খাইছেনে চাহে খাইছিলে ধৰিব পৰা নাই, মুখ চুখ পেকা কৰি দিছে। এয়া আমাৰ চাহৰ লগত নাস্তা আছিলে মিক্সাৰ, আৰু এয়া মই মছলা বটি আছিলোঁ। এইফালে আমাৰ এখেত আকৌ পঢ়াকো, য'তেই কিতাপ দেখি তাতেই পঢ়ো লাগি যায়। পিছে আমাৰ ৰান্ধনী বাইদেউৰহে অকণমান অৱস্থাটো বেয়া হ'ল, মানে গেছৰ টেবুলখন তাইতকৈ অকণমান ওখ হ'ল, সেইবাবে হিল পিন্ধি ৰান্ধিব লগা হৈছে। এইফালে আমি চালাডৰ যোগাৰ কৰি আছিলোঁ। পিছে এখেতৰ হেনো পিঁয়াজ কাটোতেহে একচলৈ মনত পৰিলে, কান্দি কাটি অৱস্থাই নাই গাইছ। এনেদৰে ধেমালি কৰি কৰি আমাৰ মানে খানাৰো ৰেডি হৈ গ'ল। খানা কিন্তু টেষ্টি হৈছিলে, গোটেইকেইজনী একেলগে বহি ভাত খালোঁ। তো মোৰ ভিডিঅ'ৰ যোগেদি সৰু সৰু মেমৰিজবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ, যাতে পিছলৈ মনত পৰিলে চাব পাৰোঁ। আৰু এয়া ভাত পানী খাই উঠি আমি গোটেইকেইজনী একেলগে এনজয় কৰিলোঁ, মানে অলপ ডান্স কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।